কি খবৰ নতুন এটা ব্লগ লৈ পুনৰবাৰ আপোনালোকৰ মাজলৈ আহিলোঁ আশা কৰিছোঁ সকলো ভালে আছে মোৰ বৰ্তমান ভালেই আগৰ ব্লগটোত আপোনালোকে দেখিছিলে পুৰা বিয়া খাই ঘূৰি ফুৰিছোঁ বিয়াৰ সিজন চলি আছে বুলি ক'ব পাৰি আজিও যাম বিয়া এখনলৈ আৰু বৰ্তমান আৰু এতিয়া আহি মেলি ফ্ৰেছ হৈছোঁ মানে অফিচৰ পৰা আহি মেলি ফ্ৰেছ হৈছোঁ তাৰপিছতে অলপ পিছতে ওলাম আমি বিয়ালৈ বুলি আৰু আজি বিয়ালৈ ওলাম বুলি কোৱা ভিডিঅ'টো মানে মেইন কথাটো হৈছে মানে বিয়ালে বুলি কাপোৰ ৰেডি কৰিছোঁ সেই কাপোৰযোৰ মানে মই নিজে বনোৱা আৰু বহুত দিনৰ পৰা মানে ভাবি আছিলোঁ আপোনালোকে চাগে মই আগৰ ব্লগ এটাত দেখিছে এটা বেবী পিংকত মই এযোৰ কাপোৰ বনাইছিলোঁ মৌৰা পাখি লগা তাৰপিছতে আগৰ ব্লগ দি থোৱা আছে কাপোৰ কেইবাযোৰো বনাইছিলোঁ তাৰপিছত এই কাপোৰযোৰ মানে মোৰ একদম এটা সপোন আছিলে পিন্ধা প্ৰায় মানে মই ভিডিঅ'বিলাকত দেখি আছোঁ হোৱাইটত মানে একেবাৰে কলচী লগোৱা এইটো সেই মানে ছোৱালীকেইজনী মানে কলচী লৈ থাকে মূৰত এনেকুৱা টাইপৰ মানে প্ৰায় কাপোৰ দেখি আছোঁ বাট মই ভাবিলোঁ অকণমান আনকমন কিবা এটা বনাওঁ বুলি চ' মানে মই বেলেগ টাইপৰ বনাম বুলি ভাবিলোঁ সেইকাৰণে অলপ আনকমনকৈ বনাইছোঁ আৰু আজি যিটো কাপোৰ আপোনালোকক মই পিন্ধি দেখাম আশা কৰিছোঁ কাপোৰযোৰ আপোনালোকে ভাল দেখিব আৰু কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব কাপোৰযোৰ কেনেকুৱা পালে আৰু সেয়াই মানে নিজে কিবা এটা বনাই মেলি পিন্ধো ন তেতিয়া মানে মনটো কিবা এটা ভাল লাগি থাকে আৰু মই এইবিলাক কাম কৰি বহুতে বেছি ভাল পাওঁ যিযোৰ কাপোৰ বনাইছোঁ এইযোৰ মোৰ মানে সঁচা কথা ক'বলৈ গ'লে বহুতে বেছি টাইম লাগিলে কাৰণ মানে মই বহুত প্ৰিপেৰেশ্যন কৰিছিলোঁ কাপোৰযোৰক লৈ পিনি অকণমান আনকমন হ'ব বুলি ভাবি পিনি আৰু এইযোৰ আপোনালোকক ভালকৈ দেখাম চাওক এজনী দাণ্ডিয়া নাচি থকা আৰু এইফালে তাইৰ পাৰ্টনাৰো আছে ছোৱালীজনীৰ পাৰ্টনাৰো আছে চ' তাইৰ পাৰ্টনাৰৰ লগত এয়া দাণ্ডিয়া নাচি আছে দেখিছে ন এনেকৈ গোটেই কাপোৰযোৰ মই ফেব্ৰিক কৰিছোঁ এইযোৰ কাপোৰ তাইৰ পাৰ্টনাৰ হয় একেলগে দাণ্ডিয়া নাচি আছে আৰু এই কাপোৰযোৰ মই ফেব্ৰিক কৰা হয় আৰু মোৰ টাইম লাগিছিলে কাপোৰযোৰ কৰোঁতে সঁচা কথা ক'ব গ'লে মানে কাপোৰযোৰ মই মানে বহুত ব্ৰেক লৈ কৰিছোঁ সেইকাৰণে কাপোৰযোৰ কৰোঁতে অকণমান টাইম লাগিলে প্ৰায় মোৰ মই যোৱা ডিচেম্বৰতে কাপোৰযোৰ কৰিছিলোঁ বাট দহি বাতিব থাকি গ'ল আৰু অলপমান মানে দুটামানৰ কালাৰ কৰিব থাকি গৈছিলে সেইকাৰণে কাপোৰযোৰ কৰা নহ'ল আৰু মই যিহেতু ইয়ালৈ গুচি আহিলোঁ যোৰহাটলৈ মই এইযোৰ ঘৰত থাকোঁতে কৰা যোৰহাটলৈ গুচি আহিলোঁ চ' কাপোৰযোৰ ভালকৈ মানে কমপ্লিট কৰিব নোৱাৰিলোঁ আৰু এতিয়া কমপ্লিট হৈ গ'ল সেইকাৰণে আপোনালোকৰ মাজলৈ আগবঢ়াম বুলি ভাবিছোঁ আৰু আশা কৰিছোঁ আজি আপোনালোকে মোৰ সৰু ব্লগটো চাই ভাল পাব আৰু কেনেকুৱা লাগিলে কাপোৰযোৰ কমেণ্ট ছেকশ্যনত জল্দি জনাব হা তো ভিডিঅ'টো এতিয়া মই ষ্টাৰ্ট কৰোঁ আৰু মই ৰেডি হওঁ আপোনালোকক দেখাওঁ আৰু বিয়ালৈ যিহেতু যাম তো ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ আপোনালোকে মোৰ লগত বলক সেইদিনা আগৰ ব্লগটোত দেখিছিলে আমি কইনা আনিব গৈছিলোঁ আৰু এতিয়া যাম সেইখন বিয়াৰে ৰিচিপশ্যন খাবলৈ আৰু এইফালে হ'ল এইযোৰ কাপোৰ ভালকৈ দেখাই দিছোঁ আপোনালোকক এয়া ধুনীয়াকৈ এজনী ছোৱালী আৰু এইফালে এটা ল'ৰা পূৰা দাণ্ডিয়া খেলি আছে আৰু মেখেলাখনো ছেইম সেইটো ডিজাইনতে কৰা হৈছে তাৰপিছত ইয়াতে ব্লু কালাৰ দহি বাতি দিছোঁ যিহেতু ইয়াতে মই ব্লু কালাৰ বেছিভাগ দিয়া হৈছে চ' ব্লু কালাৰে দহি বাতিছোঁ আৰু ইয়াত মই হোৱাইটত ব্লাউজ নবনালোঁ এটা ব্লু কালাৰে মই লৈছোঁ এটা চিভলেছ ব্লাউজ আৰু এইফালে ধুনীয়াকৈ পিছফালে এটা ধুনীয়া ষ্টাইলত দহি বাতি দিলোঁ আৰু কেনেকুৱা লাগিছে কাপোৰযোৰ আপোনালোকে জনাব এইফালে মই আহিলোঁ অফিচৰ সকলোখিনিৰ লগতে বিয়া খাবলৈ বুলি আৰু আপোনালোকে চাই যাওক এইফালে আকৌ আমাৰ বিয়াৰ ইমানেই ছিজন চলিছে দুপৰীয়া এখন খাই আকৌ ইভিনিং মানে আকৌ এখনলৈ বুলি আহিছোঁ এইখনো আমাৰ অফিচৰে হয় চ' আহিছোঁ আমি হোটেল পিজমলৈ আৰু আপোনালোকক দেখাম আজি আমি কি খাওঁ বিয়াত কেনেকুৱা ধৰণৰ এনজয় কৰোঁ তো ভিডিঅ'টো একদম চাই যাব লিফ্টত যাবলৈ
ভিডিঅ'টো ইমানেই আছিল যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু নতুনকৈ ভিডিঅ' চোৱাসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব নতুন এটা ভিডিঅ'লৈ অতি সোনকালে আহি আছোঁ তো আজিৰ কাৰণে বাই বাই এণ্ড গুড নাইট